Hello guys. Oh, দেখাই নাই নহয়। Hello guys. কি খবৰ? পাগলামি নাও ইউটিউব চেনেল। আৰু ৰাতি ব্লগ কৰি আছো। আৰু গাটো ভাল নাই, মাতটো দেখিছে কেনেকুৱা। মানে মই যে কৈছিলো যোৱাটো ভিডিঅ'বোৰ এডিট কৰিবলৈ নহ'ল, ডিলিট হৈ গ'ল। এই ফিচাৰী হিচি আছে বুলি কৈছিলো যে। গতিকে এইখিনিত ফিচাৰী হিচিছে। সিহঁতৰ ডিজেল এদাই হ'ল বোলে। কিনো কৰি আছে, জুই ফুৱাই আছে মানে চাবলৈ যাওঁ। আপোনালোকক দেখাই আছো ৰ'ব কি কৰি আছে সিহঁতে। গাটো ভাল নাই, পানী লগা মাতটো দেখিছে কেনেকুৱা হৈছে। কেইটা আছে? এনেকে শুই থাকে নেকি ৰাতি? বাপৰে, এইটো নতুন মানুহ ন? আপুনি শুব নেকি আমাৰ লগত? এইজন আহিছে। শুই চাব নেকি কেনেকে লাগে ৰাতিটো? নাই, মই থাকিছো ইয়াত, কেনেকুৱা লাগে আগতে। এইটো ফিচাৰী দেখি নাপায় নহয়। ফিচাৰীটো দেখি পায়, সেইটো মেচিন এইফালে লাগি আছে। bonfire। মাছখিনি দৌৰি ফুৰিছে। হেৰি কি কয়, কি হৈছে এতিয়া ফিচাৰীটো? ফিচাৰীটো বৰ্তমান ধৰিব নোৱাৰাৰ কাৰণে অফ কৰি দিলোঁ। এতিয়া কাইলৈ ধৰিম আৰু ৰাতিপুৱা। কি মেচিন কি হ'ল, চলা নাই যে? মেচিন মানে অফ কৰি দিছোঁ, মাছ ধৰিব পৰা নাই কাৰণে। মাছ বহুত ওলাইছে। ডিজেল নাই বুলি হ'লেও নকয়। লেভেল আছে ন? লেভেল আছে, মেচিন ভাল হৈ গ'লতো। মেচিন ভাল হৈ গ'ল। ইহঁতে এনেকুৱা কাহিনী নহয়, মেচিন মানে মেকানিক একদম জেগাত ৰাখি লৈছে আনি। কোন মেকানিক? এইটো মেকানিক নেকি? মেকানিক আৰু দুটা মেকানিক লৈ আহিছে মানে। নমস্কাৰ কৰি কৈছো, মেচিন কিবা এটা হ'ব পক্কে বনাই দিম। কিন্তু ৰাতিপুৱা পানী শুকাব লাগিব, পানী শুকাই মাছ ৰাতিপুৱা ধৰিব। মাগুৰ মাছ সোমাই ফেনৰ তলত সোমাই গ'ল, উপায় নাপাই খুলি মেচিন খুলি দিলো। কি মাগুৰ মাছ সোমাই গ'ল ফেনত? কাইলৈ মই মাছখিনি দেখুৱাব লাগিব। আৰু কি ভাত খোৱাব কি হ'ল? এই ইয়াত মাছ আছে নেকি? চাওঁ দেখুৱা। ক'ত আছে? ক'ত পানীত জীয়াই থৈছে? সেই জগত থকা মাছখিনি কি লাভ আছে? কাইলৈ 26 জানুৱাৰী কাইলৈ দেখাম। আজি ভিডিঅ'টো ইমানেই আৰু। আমি জুই হেক লৈ আছো একদম। আপোনালোকে ভিডিঅ'টো চাই থাকক। লেপৰ তলত সোমাই মই। গতিকে কাইলৈ মই দেখাম 26 জানুৱাৰী কাইলৈ। আৰু গোটেইখিনি মাছ ধৰা ভিডিঅ'খিনি দেখাম। কাইলৈ চাগে পানী শুকাব ন? কাইলৈ পানী শুকাই যাব আৰু কি মাছ ওলাই। ইয়াত ওলাই বাৰু, ডাঙৰ ফিচাৰী এটা আছে আমাৰ। কাইলৈ দেখা যাব আৰু কি হয় আৰু কাইলৈ আৰু কালিৰ পৰা সমাপ্ত কৰিম আৰু। অ'কে। ধুৱাইছে।